Hello my dear friends, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটী থাকোঁ মই। কিন্তু ফ্ৰেণ্ডছ, আজি মই আছোঁ তামোলপুৰত, আৰু তামোলপুৰ আপোনালোকে সকলোৱে জানে তেলচুৰাৰ ঘৰ। তেলচুৰাৰ ওচৰৰে এখন গাঁও কালাকুছিত এজনী মহিলাক আজি মই লগ ধৰিবলৈ আহিছোঁ। সেই মহিলাজনী হৈছে ফিজিকেলি হেণ্ডিকেপ্ট, আৰু তেখেতে কেনেধৰণে নিজৰ জীৱনটো ভুগি আছে, অতিবাহিত কৰি আছে, কেনেধৰণে তেখেতক আমি সহায় কৰিব পাৰোঁ, তেখেতে জীৱনত হৈ আছে কি। গতিকে আহকচোন জানো তেখেতৰ বিষয়ে, আৰু বলকচোন তেখেতৰ ঘৰত তেখেতে কেনেধৰণে আছে চাবলৈ। সো ফ্ৰেণ্ডছ, এয়া আমাৰ কলিপিহি। আহকচোন জানো কলিপিহিৰ কেনেধৰণে তেখেতৰ এই অৱস্থা আহি পৰিল যে তেখেতে গোটেই জীৱন ধৰি এনেকৈ মিছনত কেনেকৈ শুই থাকিব লগা হৈছে, কিয় শুই থাকিব লগা হৈছে। সো পেহী, আপুনি প্ৰথমতে আপোনাৰ পৰিচয়টো জনাব, আৰু আপোনাৰ আচলতে হৈছিল কি, আৰু কি আপোনাৰ জীৱনত আপুনি ভুগিব লগা হৈছে, গোটেইখিনি কথা খুলি কেনে কওকচোন। নমস্কাৰ, মোৰ নাম প্ৰণীতা দাস। মই মানে সৰুকালিৰ পৰাই অসুখ হোৱা বুলি ক'লেও ভুল নহয়। 8-9 বছৰৰ পৰা এখন ভৰিত মানে বিষ হৈছিল। বিষ হৈ মানে চিকিৎসাৰ অভাৱত মানে এনেকুৱা হৈ থাকিলোঁ। দুখন ভৰিতো হৈ গ'ল। যোৱাত মানে চব গাঁঠি মানে ভৰিৰ গাঁঠি তাৰপিছত হাততো হ'ল, এনেকৈ হৈ গ'ল। আৰু মই চিকিৎসা কৰিব নোৱাৰিলোঁ, আৰু মা দেউতাই দুখীয়া আছিল, এনেকৈ হেৰি হৈ থাকিলোঁ। আৰু আপুনি মানে মিছনতে আপুনি সকলোবোৰ মানে কাম কাজ কৰে নেকি? বিচনাতে মানে বিচনাতে শৌচ পেচাব কৰোঁ। বিচনাতে শৌচ পেচাব কৰি মানে এনেকৈ চৰিয়া এটাত মানে সেই কৰি মানে তাৰমানে বাল্টিং এটাত ঢালি থওঁ। থৈ মানে বাইদেৱে যেতিয়াই টাইম পায় আহি পেলাই গা মূৰ ধুই যায়। আৰু মানে খোৱা বোৱাটো মই বিচনাতে শুই পেলাই কৰোঁ। মানে আপোনাৰ একচুৱেলি বেমাৰটো তাৰমানে কঁকালৰ বিষ, আৰু এইটো বস্তু মানে আপোনাৰ ভুল চিকিৎসাৰ কাৰণে হোৱাৰ কাৰণে ভুল চিকিৎসা হোৱাৰ কাৰণে হ'ল আপোনাৰ। তোৰ কাৰণেতো মানে যি চিকিৎসা মানে এটা বেজিও লৈ নাপালোঁ। এনেকুৱা হৈছে, সিমান সময়ত মানে তাত মানে পইচাও নাছিল, এটা বেজিও লৈ নাপালোঁ। আৰু এতিয়া মানে এনেকৈ আছোঁ। কিন্তু এতিয়া মানে ভৰিত বিষ নাই, আৰু মানে ভৰি দুটা মই মেলি দিব নোৱাৰোঁ, এনেকৈ কঁকালটো উঠাব নোৱাৰোঁ, উঠি মানে এনেকৈ উঠাই বহিব নোৱাৰোঁ, এনেকুৱা হৈ আছোঁ। আৰু মানে এনেকৈ শুই মানে কাটি হ'ব পাৰোঁ, ওপাৰমুৱা হ'ব পাৰোঁ, এনেকুৱাকৈ থাকোঁ। আৰু মই আপুনি এতিয়া চৰকাৰৰ পৰা কিবা আপুনি কেনেধৰণে চলি আছে? আপুনি কিবা সাহায্য পায়নে, কিবা টকা পইচা? আপোনাৰ আৰ্থিক দিশত আপোনাৰ কেনেকুৱা অৱস্থা হৈ আছে? মানে এইটো মানে কেনেকুৱা মানে এই মাহিলী মানে 300 টকাকৈ দিয়ে, আৰু কেতিয়াবা মানে বিহু চিহু আহিলে তেতিয়া মানে 2000 বা 4000 টকা দিয়ে, আৰু চৰকাৰৰ পৰাই এইটো পাইছোঁ। মানে এইটো মই আৰু ঘৰ বনাবৰ কাৰণে মানে চৰকাৰে বহুত এনেকৈ দি থকা বুলি শুনো, কিন্তু মই এতিয়ালৈকে ঘৰ পোৱা নাই। এই কালাকুছি গাঁওখনত দুখীয়া আছোঁ যদি ময়ে বুলি ক'লেও ভুল নহয়। আৰু কিয় যে পোৱা নাই, কি কাৰণ নাজানো। আৰু না কিবা চৰকাৰৰ ওচৰত টকা পইচাই দিব লাগে। ঘৰৰ মানে 1.5 বছৰ হ'ল ফটো মাৰি নিছে, কিন্তু এতিয়ালৈকে পোৱা নাই। পাবি এনেকৈ কৈ আছে, আৰু কিয় যে পোৱা নাই মই নাজানো। আৰু আজি আপুনি এনেধৰণে কিমান বছৰ ধৰি আপুনি এনেধৰণে বিচনাত শুই থাকিব লগা হৈছে? 20 বছৰে হ'ল দিয়া ভাইটি। আচ্ছা, আপোনাৰ বিচনাত মই দেখিছোঁ যে আপুনি বিভিন্ন ধৰণৰ এইবোৰ আপুনি বেগ আপুনি নিজে আপুনি চিলাইছে নেকি, নিজে নিৰ্মাণ কৰে নেকি? নিজে মানে মই সেই কৰোঁ, বিচনাতে শুই উঠি মানে কাম কৰিব নোৱাৰোঁ। এইটোতো আপোনাৰ বেগ আপোনাৰ খুব ধুনীয়া আপুনি বৈছে। এই ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা কিবা সহায় পাইছে নেকি, যে আপুনি এই বস্তুটোক আপুনি ধুনীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে, তেনেকুৱা ধৰণৰ আপুনি সহায় পাইছে নেকি? নাই পোৱা। এইটো মানে মই মানে বেগ এটা বা দুটা বিক্ৰী কৰোঁ, কৰি সেই পইচাটোৰে মানে আৰু মানে সেই যোগাৰ মানে সেইটো বেগ বনোৱা বস্তুটো আনো, আৰু আনি মানে ধৰি হেৰি কৰোঁ। আৰু মানে ক'ৰবাত 100 টকা ৰুলে তেল চাবোন এইটো আনি লওঁ। খোৱা বোৱাটো মোৰ বাইদেৱে খুৱাই আছে। বাইদেউ মানে এনেকুৱা দুখীয়া মানুহ, তাহাঁতে আগতে হাজিৰা কৰি খাইছিল। এতিয়া মানে বাইদেউ কাম কৰিব যাব নোৱাৰে মোৰ কাৰণে। ভিনদেউটোৰো মানে হাতত কিবা অসুখ হৈ ভিনদেউ কাম কৰিব যাব নোৱাৰে। আপোনাৰতো বেগতো আপোনাৰ খুব ধুনীয়া বেগ, এইটো কিমান ধুনীয়া চিলাই কৰিছে, এইটো কি ভাল লাগিছে দেখিবলৈ। গতিকে মই এটা দৰ্শকসকলক ক'ব বিচাৰিছোঁ, বা আমাৰ অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ, যে একচুৱেলি কি হয়, মই এইটোও একচুৱেলি কৰিব অহা নাই, বিশেষভাৱে নিউজ লাইভ এইবোৰ অনুষ্ঠানত এনেকৈয়ে কৰি থাকে। আমাৰ আৰ্টিষ্টৰ ক্ষেত্ৰতো এইটো হয়। আমাৰ যদি অসমীয়া ছবিৰো আৰ্টিষ্টৰ এনেকুৱা ধৰণৰ অৱস্থা এটা হয়, যে বেমাৰ আজাৰ পৰিলে ৰাইজৰ পৰা টকা পইচা বিচাৰে, তেনেকুৱা ধৰণৰ।
সেইটো একচুৱেলি উচিত কথা নহয়। আমি যিমানেই আমাৰ সকলো মানুহৰে জীৱনত দুৰ্বলতা থাকে, ফিজিকেলি হেণ্ডিকেপ্ট হওক বা নহওক, মানুহৰ জীৱনত দুৰ্বলতা থাকে, তথাপিও আমি নিজৰ ভৰিত নিজৰ বলত থিয় হ'ব পৰা যোনটো সেই বস্তুটোহে আমি কৰি ল'ব লাগিব। তেতিয়া তেখেতে হয়তো এটা ধুনীয়া জীৱন যাপন কৰিব পাৰিব আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ। ঠিক আছে, গতিকে মই ক'ব বিচাৰিছোঁ এইটোৱে যে তেখেতে ইমান ধুনীয়া এটা বেগ নিৰ্মাণ কৰিছে। গতিকে এই যি আপোনালোকক সকলোকে মই জনাব বিচাৰিছোঁ যে তেখেতে এই যে নিৰ্মাণ কৰিছে এই যোনটো কলা, এই কলাটোক আমি যদি এটা ব্যৱসায়িক দৃষ্টিভংগীৰে যদি তেখেতক যদি কোনোবাই যদি অৰ্থ সাহাৰ্য যদি দিয়ে, টকা পইচা দি কেনে যদি সহায় কৰে, তেখেতে এই ঘৰত বহিয়ে তেখেতে এই বেগৰ পৰা লাখ টকালৈকে ব্যৱসায় কৰিব পাৰিব। আৰু তেনে ক্ষেত্ৰত তেখেতে অকলে নোৱাৰে, কোনো মানুহে অকলে জীৱনত বিশেষ একো হ'ব নোৱাৰে, বেলেগৰ সহায় লাগিবই। গতিকে মই এইটোৱে দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে এটা মই নাম্বাৰ দি দিম, একাউণ্ট নাম্বাৰ, বা আপোনালোকে নিজে নাম্বাৰ ফোন নাম্বাৰ এখেতক দি দিম। পাৰিলে আপোনালোকে এখেতক সহায় কৰিবলৈ আগবাঢ়ি আহক, ফোন কৰি সোধক যে কেনেকৈ সহায় কৰিব পাৰোঁ, বা আপোনালোকৰ বুদ্ধি দেখুৱাওক যে কেনেধৰণে এখেতৰ এই যি কলা, এই কলাটোক এটা ডাঙৰ ব্যৱসায়লৈকে পৰিৱৰ্তন কৰিব পাৰি, যাতে তেখেতে আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ, আনক পইচা নোখোজাকৈ তেখেতে গোটেই যি জীৱনৰ যি পিছৰ সময়ছোৱা আছে মৃত্যুলৈকে তেখেতে যাতে নিজৰ বলত জীয়াই থাকিব পাৰে। গতিকে সেইটোৱে মোৰ দৰ্শকসকললৈ আহ্বান। আৰু পাৰিলে টকা পইচা, কিন্তু এইটো একচুৱেলি ভাল কথা নহয়, কিন্তু তথাপিও তেখেতৰ যি জীৱন যাপন আছে, জীৱন যাপনটো যে তেখেতে যাতে অতিবাহিত কৰিব পাৰে তিলকৈ নমৰাকৈ, তাৰ বাবে মই বিচাৰিছোঁ আপোনালোকে টকা পইচা দিব পাৰে একাউণ্ট নাম্বাৰটো। ফ্ৰেণ্ডছ, ভূপেন হাজৰিকাদেৱৰ এটি গীত আপোনালোকে সকলোৱে জানে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, কোনেনো ভাবিব কোৱা সমনীয়া। গতিকে ফ্ৰেণ্ডছ, আমি গোটেই সমাজখন আমি এনেধৰণে জীয়াই থাকিব লাগিব, ইজনে ইজনৰ বাবে মৰমেৰে জীয়াই থাকিব লাগিব, তেতিয়াহে সমাজত শান্তি আহিব। গতিকে সেই গীতৰ লিৰিক্স অনুসৰণ কৰি প্ৰেক্টিকেল ফিল্ডত তেখেতক অলপমান আমি মৰম জনাব বিচাৰিছোঁ। তেনেকৈ আপোনালোকেও সকলোকে মৰম কৰিবলৈ শিকক। চ' মই এয়া পেহীলৈ চিংৰা আৰু মিঠাই আনিছিলোঁ একচুৱেলি, আৰু এতিয়া পেহীক অলপমান মিঠাইটো খুৱাই দিম। আপোনাৰ লগত আমি সকলোৱে আছোঁ, আপুনি এনেকৈ জীয়াই থাকিব লাগিব, আমি আছোঁ, আপুনি সদায় আনন্দ মনেৰে জীয়াই থাকিব লাগিব। আমি সদায় এখেতৰ লগত আছোঁ, ৰাইজসকল আপোনালোকেও থাকিব লাগিব। এনেকৈ হাজাৰজন মানুহ আছে, আমি সকলো মিলিজুলি থাকিব লাগিব। আৰু লগতে মই আপোনালোকক পইচা অলপমান এখেতৰ একাউণ্ট নাম্বাৰত ডনেট কৰাৰ কথা কৈছিলোঁ, গতিকে তাৰে আৰম্ভণিটো ময়ে কৰি দিওঁ। চ' এয়া আপোনাক মই বেছিকৈ দিব নোৱাৰোঁ, আপোনালোকে যিখিনি পাৰে এইটোৱে দিয়ক। মই 100 টকা এটা দিছোঁ, আপুনি 100 টকাটো বহুত বস্তু হয় বা কমো হয়, মুঠৰ আপোনাক দিছোঁ। 10 টকাও বহুত হয়, গতিকে আপুনি পাৰিলে 10 টকা এটাও এখেতক দিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এই ভিডিঅ'টো সকলোৰে মোবাইলত গৈ পায়।